অসমীয়া কেলেণ্ডাৰ অনুসৰি আহিন মাহৰ শেষৰ দিনটোত অৰ্থাৎ দুমাহীৰ দিনা পালন কৰা হয় অসমীয়া লোকসকলৰ বাপতি সাহোন স্বৰূপ তিনিটি বিহুৰে এটি গুৰুত্বপূৰ্ণ বিহু, যাক কোৱা হয় কাতি বিহু। কাতি বিহুৰ দিনা তুলসী তল ভালদৰে মচি কাচি লৈ সন্ধিয়াৰ সময়ত তুলসীৰ তলত ধূপ ধূনা বন্তি জ্বলাই তুলসী সেৱা কৰা হয়, প্ৰাৰ্থনা জনোৱা হয় যাতে গোটেই বছৰ ধৰি ভঁৰালত ধানৰ অভাৱ নহয়, ধানৰ খেতি যাতে পোক পতংগ আদিয়ে নষ্ট নকৰে তাৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। তুলসীৰ তলত মাহ প্ৰসাদ উলিয়াই খোৱা হয় আৰু গোটেই কাতি মাহটোতে তুলসীৰ তলত চাকি দিয়াৰো এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এই বিহুত তুলসী তলত চাকি দিয়াৰ উপৰিও গেটৰ মুখত, দুৱাৰ মুখত, ৰান্ধনীশালত, ভঁৰালত, পথাৰত, আকাশবন্তি তথা পাননি বাৰী, শাকনি বাৰীতো চাকি দিয়াৰ এক পৰম্পৰা আছে। গাঁও অঞ্চলত কেঁচা অমিতা কাটিও চাকি দিয়া হয়, মাটিৰ চাকিৰ সলনি কেঁচা অমিতা ব্যৱহাৰ কৰা হয়। তুলসীৰ তলত প্ৰাৰ্থনা কৰি শেষ হোৱাৰ পাছত আমি খালোঁ প্ৰসাদ, আৰু প্ৰসাদ খাই উঠি আমি খালোঁ পিঠা পনা লাড়ু লগতে বৰা চাউলৰ জলপান। কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় যদিও এই বিহুটিতো পিঠা পনা জলপান আদি সকলোৱে খোৱাৰ এটা পৰম্পৰা চলি আহিছে।